দিনৰ মূৰত স্বাগতম জনাইছোঁ এটা লং ভিডিঅ' লৈ সেই অলপমান ওলাই যাওঁ বুলি ভাবিছোঁ মানে ক'ত যাওঁ নাজানো এনেই অলপমান যাম আৰু তেনেকৈ আমাৰ লগত টিটোও যাব আৰু স্কুটি এই থাকিব আৰু হেলমেট চাইডে গৈ আছোঁ তো বৰক তেতিয়া অলপমান দলংখন চাই আহোঁ বাকী সেই আৰু চলো তো আজিৰ পৰা 9 মাহ আগত গৈছিলোঁ মানে ধুনাগুৰি দলংখন চাবৰ কাৰণে যিখন মানে বনাই থকা হৈছে মাজুলী যোৱা তো তাকে মানে এতিয়া আমি আকৌ মানে গৈ বৰক চাই আহোঁ এনেই বহুত দিন তেনেকুৱা ভিডিঅ' নাই তো বৰক চাই আহোঁ তো আজিও আমাৰ লগত টিটো ওলাইছে তো এতিয়া তিথি মানে 9 মাহৰ আগত যাওঁতেও টিটোৱে ওলাইছিলে তো এতিয়া বলক তেতিয়া এনেই অলপ মজাকৈ চাই আহোঁ তো বলক তেতিয়াহ'লে নাকি চলো অলপ চাই আহোঁ আমাৰ এইটো চাইডে যাব পাৰে আমাৰ তিনিআলি হয় এইটো চাইডে তো বাগৰত ওলাইগে কিন্তু আজি চিধা যাওঁ বলক মজাকৈ চাই যাওঁ জেগা যেতিয়া 5-6 মানত আছিলোঁ তেতিয়া আমি ধুনাগুৰিলৈ এইকণ জেগাৰ পৰাই মিউজিকত উঠি গৈছিলোঁ গম পাইছে তো আজি চাওক কি জেগা গাইছ কি হৈ পৰে মিউজিকত মানুহ নহয় মানে বহুত টাইম মানে বহিয়ে থাকিব লাগে তো মানে তেনেকুৱা মানে হেৰি আছিলে কি ক'ব ধুনাগুৰিলৈ যাওঁতে মানে এইটো চাইডে আগতে মিউজিকত মানে মানুহ চানুহবিলাক গৈ থাকে মাজুলীলৈ যায় ফেৰীত উঠি তো তেনেকৈ মানুহবিলাক হয় বাৰু কিন্তু অলপমান দেৰি লাগিছিলে কিন্তু এতিয়া চাওক কি জেগা কি বাকী ৰেচ আহি এই বেয়া ৰাস্তাখন পাই গ'লোঁ যোনখন ৰাস্তাই মই 6-7 বাৰমান টমটম লৈ আহিছোঁ আপোনালোকক ভিডিঅ' চিডিঅ' যে বনাই থাকোঁ তো টমটম লৈ বাকী ৰেচ আগতে মানে দুটা চাইডে বাঢ়ি আছিলে ৰাস্তা দুটাৰ কাষে মানে এইখন জেগাত মানে আগৰ ধুনাগুৰি যেন লাগে অলপমান মানে সেইটো আহে তো বাকী আগতে ইয়াত দলং পাই গ'লোঁ তো চাই যাওক ভিডিঅ'টো গৰু ৰাস্তাৰ ওপৰত আহি গৈছে গৰমত পূৰা চাহ বিচাৰি চাগে পথাৰত পূৰা তামাম গৰম কি ক'ব তো আমিও আহিছোঁ বুলিহে আমি আহোঁতেতো ঘৰত অলপমান ঠাণ্ডা হৈছিলে কিন্তু এতিয়াতো তামাম গৰম মানে ৰ'দ দি দিলে বাকী কেমেৰামেন আমাৰ টিটো আৰু চাই যাওক অলপমান বাকী ৰেচ এতিয়া ভাবিছোঁ মানে আমি বাগৰা হৈ ইটো চাইডে ঘূৰি যাম গম পাইছে অলপমান আগৰ পৰা আহিলোঁ তো টমটমবিলাক চলি আছে প্ৰায় এইফালে দেখিছে এই আগত তো ইফালেও আছিলে 2-এখন টমটম এইফালেও আছে আমি বাগৰা হৈ ওলাই যাম তাৰ আগতে অলপমান আগৰ পৰা আহিলোঁ বলক বাকী ৰেচ ইয়াত দলঙৰ ওপৰত চাব পাৰে কাম চলি আছে চাগে ৱাও গাইছ কি ক'ব আৰু 2-3 হৈ গৈছে আৰু গাইছ প্ৰায় ৱাও বাকী ৰেচ আগতে আহোঁতে 9 মাহৰ আগত আহোঁতে কেনেকুৱা আছিলে এতিয়া চাওক গাইছ কিমানটো মানে ৱাও মজা লাগিল দিয়ক বাকী ৰেচ বেছি টাইম থাকিব নোৱাৰি তামাম ৰ'দ কি ক'ব কামবিলাক মানে কেনেকৈ কৰিছে আৰু গাইছ এই ৰ'দ চেঙাত কিমানখিনি মানে মানুহে তো চাব পাৰে কেনেকুৱা কি দি মানে বনাইছে একো ক'বলৈ ভাষা নাই তো যাওঁৱে আৰু তামাম গৰম দেই ৰাইচ তো এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি আৰু তো গাইছ আহোঁতে বঙালমৰা দি আহিছিলোঁ তো এতিয়া ভাবিছোঁ মানে এইফালে বাগৰাদি গুচি যাওঁ আৰু কি ক'ব ৰাস্তাটো বহুত মজাই এইটো চাইডৰ পূৰা মুকলি আৰু জেগা চব এইবিলাক জানেই দেখোন মোৰ ভিডিঅ'ত ওলাই থাকে বাকী এটাই ক'ম মজা বনাইছে কি ক'ব গাইছ কেনেকুৱা জেগা কি বনাই দিলে গাইছ কিন্তু মই এই লাষ্ট এবাৰ আহিছিলোঁ তো তেতিয়াৰ পৰা অহা নাছিলোঁ এবাৰ তাকে চাই গ'লোঁ আৰু বাকী মজা হাৱা মাৰি আছে মজা এইডোখৰত থাকি শুবা আৰু না কি ক'ব তো এতিয়া যাওঁগৈ আৰু ঘৰলৈ বুলি বাকী সিমানেই আৰু অলপমান চালোঁ তো সেই আৰু এতিয়া কি হয় মানে ঘৰলৈকে যাওঁ আৰু বাদ দিয়ক এইবিলাক গম পাইছে অলপমান চালোঁ ঘৰত যাওঁ তো সিমানে বহুত দিন তেনেকুৱা ভিডিঅ' চিডিঅ' দিয়া নাই গতিকে অলপমান ওলাই আহিলোঁ আৰু তামাম ৰ'দ দিছে তো উপায় নাই 12-1টামান বাজিছে চাগে দেই বলো এতিয়া ঘৰলৈকে যাওঁ আৰু বাকী সিমানেই আৰু পূৰা ৰাইচ মানে ঠাণ্ডা জেগাই দি আহি আছোঁ পূৰা গাঁৱলীয়া পৰিৱেশ মজা লাগে তো এনেকৈ আৰু দিয়ক তেন্তে বাই বাই